Hello friends, welcome back to my YouTube channel. আৰু আপোনালোক কেনে আছে নিশ্চয় ভালে থাকে আৰু মোৰো ভাল গতিকে আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ ভাবিছোঁ আজি কি কৰোঁ দেখাই যাওঁ আপোনালোকক চ' ব'লক আৰম্ভ কৰি দিওঁ ভিডিঅ'টো আৰু এতিয়া যাওঁ মানে মই বিজুগুৰি লগত যিহেতু এতিয়া ৰাতিপুৱা মানে পুৰাপুৰি 10:30 হ'ল গা পা ধুই মেলি আহিছোঁ মানে আজি অলপ উঠা দেৰি হ'ল আৰু ভাত মানে গুণগুণ আছে তেহেঁতৰ ঘৰত মানে বিজুগুৰিহঁতৰ ঘৰত আৰু বাবাও তাত আছে গতিকে ব'লক গৈ আহোঁগৈ কি কৰিছে চাই আহোঁগৈ ব'লক এতিয়া গৈ আছোঁ মানে বিজুগুৰিহঁতৰ ঘৰলৈ দেখিছেনে ইমান হাবি হৈছে একেবাৰে সাপ চাপ সোমাই আছে চাগে ইয়াত পুৰা আমাৰ বাবাই কি কৈছে বাবাই কি কৰি আছেনো হা কি কৰি আছে মই বহি আছোঁ চাহ খাই চাহ একদম একেবাৰে লাল চাহ লৈ একদম নাক চাক ফুলাই দিছে একেবাৰে চাহ খাবলৈ আৰু আমাৰ গুণগুণেও তও চাহ খাবি চাহ খাবি একেবাৰে একদম তামোল উলিয়াই এইফালে কি বনাই আছে অ' কি হয় বন শাক দেখিছেনে পূৰা বনাই আছে আৰু ৰাতিপুৱাই লাজ কৰে আকৌ দেই আপোনালোক আমাৰ গুণগুণে পূৰা একদম খিৰিকীত ধৰি থিয় হৈ আছে দেখিছেনে বাৰু বাহিৰলৈ পূৰা চাই আছে আৰু এটা ডাঙৰ কথা মানে কি দেখিছেনে এইটো বেল এটা কৰি আছে যে তলত ইমানেই জোৰত মানে বেল পৰে টিঙত আমাৰ মানে ওপৰত ইয়াত মানে এই টিঙত পৰে আমাৰ ৰুমৰ ওপৰতে আৰু মানে একদম ভয় খাই যাওঁ আৰু পূৰা আৰু বহুত ডাঙৰ বেল দুটা সৰি আছে ইপিনে এটা সৰি আছে দেখিছেনে বাৰু বেল চাই আছো চাই সেইফালে এইটো ধিং তা ভাত হাই হেল্ল' ফ্ৰেণ্ডছ এনেকৈ দে হাই এনেকৈ ক আৰু ফ্ৰেণ্ডছ মানে এতিয়া যেতিয়া আবেলি হ'ল আৰু সেইকাৰণে ভাবিছোঁ অলপ মানে অলপ ওলাই যাওঁ আৰু কইনাৰ লগত আৰু মানে অকণমান মানে ফটো চটো মাৰি আহোঁগৈ আজি ভাবিছোঁ ফিল্ডত গৈ সিহঁতৰ ঘৰ আৰু এইটো আমাৰ বৰমাহঁতৰ ঘৰ সেইটো আমাৰ ঘৰ দেখিছেনে একদম পূৰা মানে লগালগি আৰু কোৱাটাৰবিলাক আৰু তাই আহি আছে মানে কইনা পূৰা আহি পালেহি একদম কইনা একদম দেখাইছোঁ এবাৰ মুখখন বা একেবাৰে নীলা লৈ একদম কিবা ফটো মৰাই দিছে আৰু আৰু এতিয়া যাওঁ মানে এইপিনে একদম গৈ থাকিম আৰু অলপ মানে ওলাই যাম আৰু গাইছ মানে একদম পূৰা এতিয়া একদম বগা ফুল চুল লৈ লৈছোঁ কি ক'ত যাম নকওঁ কি জানি দেই একদম মানে একদম গৈহে থাকিম আৰু এইপিনে একদম কইনাও যাব বোলে এটা ফুল লৈছ নে কাণত ওলমাই লৈছে ফুল একেবাৰে আৰু মানে একদম পূৰা আহি আছোঁ আৰু দেই একদম মানে এইপিনৰ পৰা আহিছোঁ এইটো ৰাস্তাই দি আহি মানে এতিয়া একদম এইফালে গৈ আছোঁ আৰু এইপিনে আমাৰ খেলা পাৰ্টিৰ ব্ৰেক আছে এইফালে ফিল্ড মানে একদম ধুনীয়া পৰিৱেশ আৰু ওপৰত একদম পূৰা একদম গছ গছনি আৰু একদম কি ক'ম মানে একদম পূৰা এতিয়া এইটো ৰাস্তা পালোহি আহি আৰু কোৱাটাৰ এইপিনে এইটো আহিলোঁ আৰু এতিয়া এইটো ৰাস্তা পালোহি এইখিনিতে ৰৈ পিনি মানে আৰু এতিয়া কিবা এটা কৰিম আৰু এইটো ক'ম আৰু লাহেকৈ আৰু ফাইনেলি মানে একদম পূৰা আহি পালোহি আৰু লৈ আহিছিলোঁ তোক মানে ওচৰতে আৰু বেছি দূৰ নহয় আহিয়ে থাকোঁ ডেইলি কিন্তু আজি মানে বেলেগ এটা কাৰণত আহিছোঁ যিহেতু সেইকাৰণে মানে অলপ দেখাই দিওঁ বুলি ভাবিছোঁ মানে এতিয়া আহি পালোঁ সেইটো ৰাস্তা মানে এইখিনিতে একদম এতিয়া একদম মানে ধুনীয়াকৈ ফটো চটো উঠিম মানে আমাৰ ওচৰতে আৰু কোৱাটাৰৰ ওচৰতে এইখিনি ফটো উঠিম ভিডিঅ' বনাম তাকে আৰু আপোনালোকে চাই থাকক আপোনালোকক তেতিয়াহ'লে কিন্তু আহি থাকোঁতে মানে একদম ববাক লগ পালোঁ এইখিনি একদম চাওঁ ৰ'ব ইমান খৰকৈ গৈছে ববাক লগ পালোঁ পূৰা মানে আহি আছে একদম লাজ কৰে মানে গম পাইছেনে একদম পূৰা লাজ কৰে একদম দেখিছেনে কিবা মানে এই যিটো কামত আহিছিলে সেইটো কাম হোৱাই নাই মানে লাজ মানুহখন বহি আছে সেইকাৰণে ৰিলচ বনাবই পৰা নাই মানে লাজ লাগিছে আৰু গম পাইছে ফ্ৰেণ্ডছ এতিয়া মানে আহি আছোঁ একদম পূৰা বজাৰতে মানে গেটত আহিছোঁ বস্তু আনিবলৈ মাছ চাছ এনেকৈ নিম আৰু ভাবিছোঁ আৰু সন্ধিয়া লাগিলে যিহেতুকে আৰু লগত আমাৰ বাবা আহিছে এইপিনে গুণগুণক লৈ আহিছে আৰু মই আহিছোঁ মানে আমি খোজকাঢ়ি আহি আছোঁ আৰু অকণ ফুৰাও হৈছে খোজকঢ়াও হৈছে লগতে আহি আছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই